এটা ব্লগলৈ মই মোৰ চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া বাজিছে 7টা আৰু মই শোৱাৰ পৰা উঠিয়ে ভিডিঅ' কৰা ষ্টাৰ্ট কৰি দিলোঁ। কাৰণটো হ'ল মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে মই ঘৰত ৰং কৰিম, মানে গ্ৰিলত ৰং কৰিম, ঘৰত নহয় একচুৱেলি। তাৰ কাৰণে আজি উঠিলোঁ। এতিয়া আজি ফাৰ্ষ্ট ডে মই গ্ৰিলকেইখন চাফা কৰি ল'ম। চিজ লৈ আহিছোঁ, চিজ দি চাফা কৰি ল'ম আৰু লগত অস্ত্ৰ শস্ত্ৰ আছে, ঝাৰু চাৰু লৈ লৈছোঁ কাৰণ জাবৰবিলাক লেতেৰাবিলাক চাফা কৰিব লাগিব। সেইকাৰণে আজি সোনকালে উঠিলোঁ কাৰণ গা পা ধুই আহি এইবোৰ কাম কৰিব নোৱাৰি, গতিকে গা ধোৱাৰ আগতেই কৰিব লাগিব আৰু ঘৰৰো বেলেগ কাম থাকে চাফা তাফা কৰাৰ। সেইকাৰণে ভাবিলোঁ শোৱাৰ পৰা উঠিয়েই মই গ্ৰিলকেইখন চাফা কৰি লওঁ, তাৰপিছত লাহে লাহে ঘৰৰ কামবোৰো কৰিম। এতিয়া বেছি কথা নকওঁ, গ্ৰিলনো মই কেনেকৈ চাফা কৰোঁ আৰু কেনেকৈ ৰং দিম। এদিনততো কমপ্লিট নহ'বই, দিন লাগিব, গতিকে চাই থাকিব ভিডিঅ'টো আপুনি শেষলৈকে। আৰু মই কিমানখিনি ভালকৈ কৰিব পাৰোঁ নাজানো, গতিকে ভাল কৰিছোঁ নে বেয়া কৰিছোঁ কমেণ্ট বক্সত প্লিজ কমেণ্ট কৰি আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু মই ইমান বেলেগকৈ ৰং নকৰোঁ, জাষ্ট সৰু সৰু বস্তুতেই মই ৰং কৰোঁ আৰু সেইবোৰ মোৰ কৰা এটা চখ টাইপৰ। আগতেও মই কৰিছোঁ, এইবোৰ কৰি মই ভাল পাওঁ। এয়া ভাইটিকো লগাই দিছোঁ, সিও অকণমান মোক চাফা কৰাত হেল্প কৰি দিছে। এইকেইখন গ্ৰিল ফ্ৰণ্টত আছে, এইটো চাইডে এই দুখন আছে আৰু একদম টুল চুল লৈ লৈছোঁ, ওপৰলৈ ঢুকি নাপাওঁ। আৰু এয়া চিজ সৰু সৰু টুকুৰা কৰি লৈছোঁ, বেছি ডাঙৰ হ'লে দিগদাৰ হয় কৰিবলৈ চাফা কৰোঁতে, সেইকাৰণে সৰু সৰুকৈ কৰি লৈছোঁ। তাৰপিছতে এয়া একদম ঝাৰু চাৰু লৈ লৈছোঁ গ্ৰিলবিলাকৰ ধূলিবোৰ চাফা কৰিবৰ কাৰণে। চিজ মৰাৰ পিছত চাফা কৰিব লাগিব। আৰু এইখন হৈছে ফ্ৰণ্টৰ, এইখনতো লাগিব। এইখনত বেছি অলপ কষ্ট আছে কাৰণ ফুলবিলাক আছে আৰু এইটো চাইডেও এই দুখন আছে। গ্ৰিল চাফা কৰি আজিলৈ থলোঁ আৰু হাত চাত বিষাই গৈছে আৰু এতিয়া ভোকো লাগিছে। 9টা বাজিল, মাও কাম কৰি আছে, কিবা কিবি কাপোৰ কানি ধুই আছে, ভোকো লাগিছে। তাকে বোলো মই কিবা এটা বনাওঁ। আজি এটা বস্তু বনাম, মাছালা ওটছ। খাই পাইছেনে বাৰু? মই কিন্তু কালি ফাৰ্ষ্ট খালোঁ, ইমান ধুনীয়া লাগিল নহয়। আৰু কালি শ্বেয়াৰ নকৰিলোঁ এইটো কাৰণে, ফাৰ্ষ্ট বনাইছোঁ, কেনেকুৱা বা হয়তো নাজানো, কিন্তু ইমান ভাল লাগিলে ভাবিলোঁ আজিও বনাই খাওঁ আৰু আপোনালোককো দেখাওঁ। আৰু যিসকলে খাইছে তেওঁলোকেতো বুজি পাইছে কিমান টেষ্টি হ'ব। আৰু যিসকলে নাই খোৱা এটা পেকেট হ'লেও আনি পেলাই খাই চাওকচোন, তাৰপিছত মোক ক'ব সঁচাই বৰ ধুনীয়া। আমি মেগী খাই যেনেকৈ ভাল পাওঁ এই ওটছটো খাই ভাল লাগে। এবাৰ ভাবিছিলোঁ ওটছটো অকণ বিজল টাইপৰ, মছলা ওটছ বা কেনেকুৱা হয়, কিন্তু সঁচাই বৰ ধুনীয়া লাগিলে খাই। আৰু আজিও মই বনাওঁ, কেনেকৈ বনাম মই আপোনালোককো দেখাই দিওঁ, এবাৰ চাই ল'ব। আৰু এবাৰ কিন্তু আনি পেলাই ট্ৰাই কৰি চাব খাবলৈ, সঁচাই বৰ ধুনীয়া হয়। পাকঘৰ আহি পাই গ'লোহি আৰু এতিয়া মই কাটি লৈছোঁ সৰু পিঁয়াজ 2টা আৰু এইটো হৈছে মছলা ওটছটো। ইয়াত বেছি প্ৰয়োজন নাই বস্তু। আৰু ইয়াত বিলাহী আছে কাৰণে মই বিলাহী দিয়া নাই, কিছুমানত বিলাহীটো নাথাকে, তেতিয়া বিলাহী এটা সৰুকৈ কাটি ল'ব লাগে। আৰু কেপচিকাম থাকিলে কেপচিকাম দিব পাৰে, আৰু মটৰ থাকিলে কেঁচা মটৰটো দিব পৰা যায়, গাজৰ থাকিলে গাজৰ দিব পাৰে। আমাৰ টাবুৱে যে ইমান দিগদাৰ দি আছে নহয়, তাৰ ওচৰত মানুহ নাই যে বৰ চিঞৰি আছে সি। বাছ সিমানেই। আৰু ইয়াতে মছলাও এড হৈ থাকে, এই মছলা ওটছটোতে ইয়াত মছলাও থাকে, গতিকে ইয়াত এক্সট্ৰা মছলা দিয়া প্ৰয়োজন নাই। খালি ইয়াত অকণমান হালধি নিমখৰ প্ৰয়োজন আৰু তেল দি ইয়াত এইটো বনালেই হয়। মই এতিয়া কেৰাহীটো বহাই দিওঁ। কেৰাহীটো গৰম হৈছেই, এতিয়া মই ইয়াত তেল দিম।
ইয়াত বেছি তেলৰ প্ৰয়োজন নাই 2 চামুচ তেলে হয় মই সৰু চামুচৰে 3 চামুচ দিছোঁ তেলটো গৰম হৈ গৈছে এতিয়া মই ইয়াত জিৰা কেইটামান দি দিছোঁ জিৰা ফুটাৰ লগে লগে ইয়াতে পিঁয়াজখিনি দি দিম আৰু গেছটো সদায় সিমত ৰাখিব লাগে নহ'লে ধৰি যোৱাৰ চান্স থাকে আৰু অলপমান লৰাই পিঁয়াজখিনি আকৌ ৰঙচুৱা হ'বলৈ দিম পিঁয়াজখিনি ভাজা হৈ গৈছে এতিয়া ইয়াত এতিয়া মই অ'টছখিনি এড কৰি দিম আটাইখিনি অ'টছ মই ইয়াত দি দিছোঁ 2 মিনিটমান এইখিনি মই পিঁয়াজখিনিৰ লগত মিলাই ল'ম এনেকৈ 2 মিনিট ভাজাৰ পিছতে ইয়াত পানী দি দিব লাগিব মোৰ এইখিনি ভাজি হৈ গৈছে এতিয়া মই ইয়াত পানীটো দি দিছোঁ এগিলাচ পানী লৈছোঁ আৰু আটাইখিনি মই ইয়াত এড কৰি দিছোঁ ইয়াত বিলাহী আছিলেই ইয়াত সৰু সৰু টুকুৰা বিলাহী টুকুৰা ওলাই গৈছে সেইকাৰণে মই ইয়াত বিলাহীটো আকৌ এক্সট্ৰাকৈ নিদিলোঁ কাৰণ যিহেতু বিলাহী অকণ টেঙেচীয়া ভাৱ থাকে আৰু বেছি বিলাহীটো হৈ গ'লে খাবলৈ বেয়া লাগিব টেঙা টেঙা লাগিব আৰু এই কালাৰটো চাওকচোন ইয়াত মছলা থাকে যে সেইকাৰণে কালাৰটো অকণমান ৰঙচুৱা টাইপ হৈ গৈছে আৰু এতিয়া মই ইয়াত দিম নিমখ অকণমান আৰু নিমখটো ইয়াত কমাই দিব লাগিব কাৰণ মছলাত নিমখ অলপ থাকেই গতিকে বেছি হ'লে খাব নোৱাৰিব নিমখটো কমাই দিব লাগিব আৰু হালধিও এই অকণমান দিব লাগিব বাছ ইয়াত আৰু মছলা কোনো প্ৰয়োজনেই নাই হৈ গ'ল নিমখ হালধি সকলোবোৰ একেলগে দিয়াৰ পিছত চাব আপোনালোকে যদি বেছি ডাঠ হৈছে অকণমান পানী দি দিব মোৰ এইটো ঠিকে আছে পানী আৰু ইয়াত বেছি দিব নালাগে আৰু এইটো বস্তু বেছি পনীয়া নাখায় অকণমান ডাঠ হ'ব লাগে আৰু এনেকৈ মাজে মাজে লৰাই থাকিব লৰাই নাথাকিলে তলত ধৰি যাব মছলা ওটছ মোৰ ৰেডি হৈ গ'ল এইটো ডাঠটোৱেই জোখৰ হয় ইয়াতকৈ বেছি ডাঠ হ'লেও ভাল নালাগে আৰু পনীয়া হ'লেও ভাল নালাগে এতিয়া মই গেছটো অফ কৰি দিম আৰু এতিয়া মোৰ বৰ ভোক লাগি আছে আৰু ইমান টেষ্টি খানা আৰু বনাইতো ৰৈ থাকিব নোৱাৰি যিহেতু সেইকাৰণে মই আৰু এতিয়া খাবলৈ ষ্টাৰ্ট কৰি দিওঁ আৰু এটা কথা যদি ধনিয়া থাকে ইয়াৰ ওপৰত আপুনি ধনিয়া পাত কেইটামান মিহিকৈ কুটি লৈ ছটিয়াই দিব পাৰে সেই ধনিয়া গোন্ধটোতো সঁচাই বহুতেই ভাল লাগে চবৰেই ভাল লাগে মোৰো ভাল লাগে গতিকে ইয়াত যদি ধনিয়া পাত কেইটামানো দি দিয়ে বৰ ধুনীয়া লাগিব আৰু মোৰ এতিয়া বৰ্তমান মোৰ হাতত ধনিয়া নাই সেইবাবে মই ধনিয়াটো দিয়া নাই নিদিলেও খাব পাৰিব কোনো কথা নাই কিন্তু ধনিয়া পাতটো দিলে দেখিবলৈও ভাল লাগিল আৰু খাবলৈ বৰ সোৱাদ লগা হৈ পৰে মোৰ মছলা ওটছ ৰেডি এতিয়া মই খাওঁ মোৰ ফাৰ্ষ্ট ষ্টেপ কমপ্লিট হৈ গ'ল আৰু যদি ভাল পাইছে লাইক কৰিব আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন ভিডিঅ'টো আপোনালোকে সোনকালে পাই থাকিব আৰু বেছি এতিয়া মই কথা নকওঁ মোৰ বহুত ভাগৰ লাগি আছে গতিকে অকণমান ৰেষ্ট লওঁ আজি 2 টাইম কৰিব লগা হৈছে আগবেলাও কৰিলোঁ অলপ এতিয়াও কৰিলোঁ গতিকে বহুত ভাগৰ লাগি আছে আৰু ভালে থাকক সুস্থ থাকক নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ তেতিয়াহ'লে আজিলৈ আহিছোঁ